গাইজ আমি তালিৰপলালৈ মানে আমি ওলছো গুৱাহাটীৰ লৈকে নতুন পাৰ্কখন চাবা তো গাইজ ভিডিঅ'টো চাব ৰ'দ দিছি গাইজ কলা মানুহ আৰু ৰ'দক কি ভয় কৰিম সেনে নহয় এই বগা আমাৰ কলা আমি ৰঙিয়াৰ পৰা ষ্টেচনলৈকে পিলপিলিত গ'লোঁ তো আমি যাই পালোঁ যাই পাই এখানে গাইজ আহি পালোঁ পূৰা গুৱাহাটী আহি পালোঁ আৰু ষ্টেচনলৈকে তাৰপিছত আহি পাই আমি 4:30 উবেৰ বুক কৰিছোঁ উবেৰ বুক কৰি যাই আছোঁ গাইজ ধুনীয়াকৈ তো বহুত দিনৰ মূৰত গুৱাহাটী আহিছোঁ চাওকচোন নতুন ব্ৰিজখন ইমান ধুনীয়া দেখা হৈ আছে ন তো ফাইনেল পিছলৈকে আৰু বহুত বেছি ভাল লগা হ'ব চাগে আগত দেখি কেমেৰামেনে ভিডিঅ'টো কৰি দিলা এইখিনি তো মইতো আগত বহা নাছিলোঁ পিছতে বহিছিলোঁ তথাপিও গাইজ যাই আছোঁ তো ভাল লাগছে আৰু বহুত দিনৰ মূৰত গুৱাহাটী আহি তো গাইজ ভিডিঅ'টো একদম লাষ্টলৈকে চাব এই বাছখনক চাওকচোন কি দিছে মাক কৈ দিবা জোৱাইৰ বাছ আছে বুলি মৰম দিলে মৰম দিম হৰণ দিলে ছাইড দিম বেলেগ লিখছে কিন্তু ন গাইজ এইয়া চাওক ফাইনেলি আমি আহি পালোঁ পাৰ্কখনলৈকে তো টিকেট লোৱা নাই বাৰু বৰ্তমান একো তো আহি পালোঁ আহি পাই ধুনীয়াকৈ চালোঁ মাই গড কি ক'ম গাইজ ইমান ধুনীয়া এটা ভিউ পৰিৱেশ ধুনীয়া আছে মই দেখি একদম গাইজ চক হৈ গৈছোঁ মানে ইমান ধুনীয়া পৰিৱেশ আৰু মানে যাই শেষ কৰিব পৰা নাই যাই আছোঁ শেষ হৈ অহা নাই মানে ধৰক মানে যাই আছোঁ শেষ হৈ অহা নাই গোটেইখিনিলৈকে নেগেলোঁ বাৰু হাতকে উঠাইছ তাত মানে গাইজ বহুত ইউনিক বস্তু দেখা পাইছোঁ গাইজ মানে কি বহুত ধুনীয়া এটা মানে বেছি এইবিলাক সেই ট্ৰাই কৰিছিলোঁ বাৰু কিন্তু ভিডিঅ' কৰা মানুহ নাই মোক সেনেহেন হৈছে চাওকচোন ক'ব একদম ভাষা নাই মানে শেষ কৰি চাই শেষ কৰিবও নোৱাৰোঁ মানে বহুত টাইম লাগে আৰু বহুত দীঘল বনাইছে তাৰপিছত গাইজ ধুনীয়া খেলা বস্তু আছে সৰু ছোৱালীৰ কাৰণে আমাৰ ডাঙৰৰ কাৰণেও আছে তো গাইজ ধুনীয়া পৰিৱেশ আৰু কি ক'ম একদম ভাষা নাই তো এতিয়া আপোনালোকে গাড়ী লৈও তাৰে বুক কৰি এনেকৈ ঘূৰিব পাৰিব গোটেইখিনি ভৰি দিতো ইমান চবে নৰে ইমান খোজ কাঢ়িব তো আমি আৰু গাইজ খোজকাঢ়িয়ে গৈছোঁ আধা গৈছোঁ গোটেইখিনি জানাই তো তাৰপিছত যাই ঘূৰি আহিলোঁ ভিডিঅ'টো ইমানেই আছিল আমি খাই বৈ ধুনীয়াকৈ 3-4টাই গুচি আহিলোঁ বাই